নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰটো ভালে। মই মৌচুমী আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাভা ছোৱালী ক্ৰিয়েশ্যন। তো গাইজ, মই বহুদিন ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ, কিবা অসুবিধা আছিলে, সেইটো কাৰণে। তো আজি ভাবিলোঁ আপোনালোকৰ বাবে এটা ভ্লগ ভিডিঅ' বনাওঁ। যিহেতু আজি সোমবাৰ, সেইটো কাৰণে ভাবিলোঁ আমিও মন্দিৰত যাওঁ। মানুহবিলাকক মন্দিৰত যোৱা দেখা পাই আছোঁ বহুদিনৰ পৰাই, সন্মান পৰিছে যিহেতু, সেইটো কাৰণে আজি আমিও মন্দিৰ যাম আৰু ভাবিলোঁ আপোনালোককো দেখুৱাব। তো আমাৰ ইয়াৰে শিৱ মন্দিৰটো, তো এতিয়া যাম আমি চাইকেলেৰে। মোৰ দুজন বান্ধৱী আছে, আগত গৈছে, তো মই এতিয়া অকলে যাম। সেইটো চাইকেল আৰু মই যাম এতিয়া দুইজনী চাইকেলেৰে। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, চাওঁচোন কি আপোনালোকক দেখাব পাৰোঁ। তো চাই থাকক ভিডিঅ'টো। গাইজ, আমি এতিয়া গৈ আছোঁ, এইজনী মোৰ ফ্ৰেণ্ড হয়, তো আমি তিনিজনী গৈ আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আপোনালোকক দেখাই যাম। এইফালে আমি মন্দিৰ, আৰু এইটোৱে হ'ল মন্দিৰটো, মহাদেৱ পাহাৰ। তো আমি এতিয়া ওপৰত উঠিম। তো এতিয়া উঠি আছোঁ আমি ওপৰত, এইবিলাক চাওক, ওপৰলৈকে চিৰি আছে। তো আমি এতিয়া গৈ আছোঁ ওপৰত, আৰু ওপৰত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো সেয়াই আৰু, চাই থাকক। এতিয়া উঠি আছোঁ আমি ওপৰত, মানে এইবিলাক শিল আছে। তো তাতে চাওক, উঠা নাই মই কোনো দিনৰ, ওপৰত কি আছে গম নাপাওঁ। তো আজি আপোনালোককো দেখুৱাম আৰু ভাবিলোঁ ময়ো চাম। তো বোলক, এতিয়া গৈ আছোঁ সেই মানে ব্ৰহ্ম চোতালখন চাব। তো আপোনালোককো দেখাম, আৰু এইটো আমাক প্ৰসাদ খাব দিলে। তো গাইজ, এইখনেই সেই ব্ৰহ্ম চোতালখন, মানে আৰু এটা আছে, এইটো অলপ সৰু হয়, সেইপিনে আৰু এটা আছে, মানে তাতে ল'ৰাবোৰ আছে, সেইটো কাৰণে আমি নাযাওঁ, সেইটো আপোনালোকক দেখাব নোৱাৰিম, পিছত কেতিয়াবা দেখাম। তো সেয়াই। তো গাইজ, ইয়াতে চাওক, মন্দিৰ আছে, এইবিলাক সৰু সুৰা চবতে খালি মন্দিৰে, মানে ইয়াতে শিৱৰে, চববিলাক শিলৰে, এইবিলাক চাওক চব শিলৰে মূৰ্তি। তো সেয়াই। এতিয়া মই আৰু ওপৰত নাযাওঁ, যিহেতু বহুত ইয়াতে ভয়ংকৰ হয়, মানে ইয়াৰ পৰা যদি শিলৰ পৰা মই পিছলিব লাগে ন, তলত যাই কিনে মই পিঠা হ'ম। তো সেইটোৰ কাৰণে মই নাযাওঁ। এইপিনে চাওক আপোনালোকে, এইটো তলত বহুত শিল আছে, সেইটোৰ কাৰণে মই এইপিনে ওপৰত নাযাওঁ, আৰু এইপিনে বহুত শিল আছে ওপৰত। এতিয়া আহি পালোঁ আমি ঘৰ, আৰু আহোঁতে ভিডিঅ' কৰা নহ'লে। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰিছোঁ।